এতিয়া স্কুলৰ পৰা ঘৰত গৈ আছোঁ খোজকাঢ়ি যিহেতু ঘৰৰ পৰা বেছি দূৰত নহয়। ঘৰলৈ গৈ আছোঁ, ছুটি হ'ল। সন্মুখত আছে কিষাণ বজাৰ। অংগনাবাদী স্কুল গৈ আছোঁ ঘৰলৈ আৰু বৌহঁতৰ দোকান ভাত খাই আছে কিষাণ বজাৰ। সেইফালেদি গৈ আছোঁ। বাজাৰ এতিয়ালৈকে লগা নাই, লাগিব অলপ পিছত। আৰু মই ইফালেদি গৈ আছোঁ খোজকাঢ়ি গৈ আছোঁ। এখন ফ্লাইঅভাৰখন যিহেতু ঘৰৰ পৰা বেছি দূৰত নহয় স্কুলখন, সেয়েহে 1 কিলোমিটাৰমান হ'ব ঘৰৰ পৰা স্কুলখন। বেছি দূৰ নহয়। সন্মুখত আছে লক্ষী মন্দিৰ, এই চাওক। আৰু অলপ পিছত আকৌ আহিব লাগিব, কাৰণ আজি ট্ৰেইনিং কৰাব আমাক, সেয়েহে। আৰু গৰমো বহুত দি আছে। এইবাৰ বৰষুণো নাই, বহুতখিনি অসুবিধা হৈছে। খেতিয়কসকলৰ কাৰণে বহুতখিনি অসুবিধা হৈছে, কাৰণ খেতি পথাৰত পানী নাই। বহুত কষ্ট কৰি আমাৰ খেতিয়কসকলে ভুই ৰুইছে পথাৰত। লক্ষী মন্দিৰ এইটো এতিয়া আৰু অলপমান বাকী আছে, মই গৈ পামেই আৰু। আগতে ফ্লাইঅভাৰত বহুতখিনি ফুৰি আছিলোঁ, সদায় আহিছিলোঁ ফুৰাৰ কাৰণে। এতিয়া অহা নহয় বেছিভাগ, কাৰণ গাড়ী গৈ থাকে, বহুতখিনি ৰিস্ক হয়, সেয়েহে। বৰষুণ দি আছে অলপ অলপ। চিনাকি ধাবা ৰাস্তাৰ সন্মুখতে আছে, ফ্লাইঅভাৰৰ কাষতে। এতিয়া এইটো ৰাস্তাত মানে খোজকাঢ়ি ভাল লাগে, যিহেতু গাড়ীৰ বেছি ভিৰ নাই ইফালেদি, অকল স্কুটি বাইকহে বেছি যাই থাকে। আৰু ডাঙৰ গাড়ীবিলাক ওপৰেদি যায়, যিহেতু ফ্লাইঅভাৰটো হৈছে।
সেয়েহে ইফালেদি নাযায়। এতিয়া বহুতখিনি ভাল লাগে ইফালেদি খোজকাঢ়িবলৈ অসুবিধা নহয়। পথাৰ কি ধুনীয়া পথাৰ চাওক। আমাৰ ইয়াতে পথাৰ নাইয়ে, মানে এইখনে মাত্ৰ আছে, তাকো গছ গছনিৰে ভৰি গৈছে। আৰু এই পথাৰখনত মানে খেতি কৰা নহয়। আৰু সন্মুখত দেখিবলৈ পাইছে আশীৰ্বাদ হোষ্টেল। পালোঁ আৰু অলপমান যাব লাগিব। আৰু এই পথাৰখন এতিয়াহে এনেদৰে আছে, আৰু কেইদিনমান পিছত ইয়াতে মানে ঘৰ বনাব, কাৰণ এইবিলাক মাটি বিক্ৰী হৈ গৈছে। ইয়াতে কোনোবাই হয়তো কিবা ফেক্টৰী বনাব বুলি শুনিছোঁ। আৰু আশীৰ্বাদ হোষ্টেলখন পালোঁ, ৰাস্তাৰ কাষতে আছে। এইখন আৰু ৰাস্তাৰ সেইটো চাইডত শ্মশানখন আছে। কলগছ, ইমান কলগছ। এইখন আশীৰ্বাদ হোষ্টেলখন চাওক। এতিয়া মই ঘৰটো পালোঁ। ইমানতে সামৰণি মাৰিলে, পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'লৈ।